नमस्कार दोस्तों। अब की बार ट्रम्प सरकार माय फ्रेंड मिस्टर डोनाल्ड ट्रम्प এতিয়া ট্ৰাম্প আৰু মোদী কোনো বন্ধু নহয়। আপোনালোকৰ হয়তো সকলোৰে মনত আছে 2017 চনৰ পৰা 2021 চনলৈ ট্ৰাম্প যেতিয়া প্ৰথমবাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈছিল তেতিয়া আমেৰিকা ফাৰ্ষ্ট পলিচিৰ নামত পৃথিৱীৰ সকলো দেশৰ ওপৰত টেৰিফ লগাইছিল। এতিয়া আকৌ সেকেন্ডবাৰৰ বাবে যেতিয়া তেওঁ ৰাষ্ট্ৰপতি হ'ল সকলো দেশৰ ওপৰত 10% কৈ টেৰিফ লগাইছে আৰু কিছুমান দেশৰ ওপৰত তাতকৈ বেছিও লগাইছে। ভাৰতৰ ওপৰতো যোৱা 30 জুলাইৰ পৰা 25% কৈ টেৰিফ লগাইছে। এতিয়া আকৌ আগষ্ট মাহৰ 27 তাৰিখৰ পৰা পুনৰ 25% কৈ টেৰিফ লগাব, মানে টোটেল 50%। ভাৰতৰ ওপৰত ট্ৰাম্পে ইমান কিয় টেৰিফ লগাইছে? ট্ৰাম্পটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বন্ধু। ভিডিঅ'টোত আগবঢ়াৰ আগতে এই টেৰিফ কি সেয়া জানো আহক। টেৰিফ হৈছে এখন দেশে অন্য এখন দেশৰ পৰা ইম্পৰ্ট হোৱা বস্তুৰ ওপৰত লগোৱা টেক্স। যেনেকৈ আমেৰিকাৰ পৰা কিবা এটা বস্তু ভাৰতত আনিলে ভাৰত চৰকাৰক টেক্স দিব লাগে, ঠিক তেনেকৈ ভাৰতৰ বস্তু যদি আমেৰিকাত যায় তেতিয়া আমেৰিকাৰ চৰকাৰকো টেক্স দিব লাগে। এই টেক্স কিছুমান দেশে বেছিকৈ লয় আৰু কিছুমান দেশে কমকৈ লয়। যিহেতু আমেৰিকাৰ বস্তু ভাৰতত আনিলে ভাৰত চৰকাৰে টেক্স লয়, সেইকাৰণে ট্ৰাম্পে ভাৰতৰ বস্তু আমেৰিকাত নিলেও তাৰ ওপৰত টেক্স লগাইছে। এয়া হৈছে ৰেচিপ্ৰকেল টেৰিফ, মানে প্ৰতিশোধমূলক টেক্স। আগতে 2018 চনলৈ আমেৰিকাই ভাৰতৰ বস্তুৰ ওপৰত এটকাও টেক্স লোৱা নাছিল। 1990 চন মানৰ পৰাই ভাৰত আৰু আমেৰিকাৰ মাজৰ বাণিজ্যিক সম্পৰ্ক বহুত উন্নত হৈছিল। বাট ডোনাল্ড ট্ৰাম্প অহাৰ পিছত ভাৰতৰ ওপৰত বহুত কিছু ৰিজন দি টেৰিফ লগাবলৈ আৰম্ভণি কৰিলে। এটা কাৰণটো মই আগতেই কৈছোঁ যে ভাৰতে আমেৰিকাৰ বস্তুৰ ওপৰত বহুত টেক্স লয়, সেইকাৰণে আমেৰিকায়ো ভাৰতৰ বস্তুৰ ওপৰত বহুত টেক্স লগাইছে। কিন্তু এতিয়া যি টেক্স বঢ়াইছে তাৰ মূল কাৰণটো হৈছে যে ৰাছিয়াৰ পৰা তেল ইম্পৰ্ট কৰাটো। ভাৰতে আজিকালি ৰাছিয়াৰ পৰা তেলৰ লগতেও বহুত অস্ত্ৰ-শস্ত্ৰও ক্ৰয় কৰে। ইয়াৰ উপৰিও ট্ৰাম্পে আৰু এটা ৰিজন দিছে যে আমেৰিকাৰ লোকেল ইণ্ডাষ্ট্ৰীবোৰক হেনো প্ৰটেক্ট কৰিবলৈ তেওঁ এই টেৰিফ লগাইছে। এতিয়া মেইন কুৱেশ্যনটো হ'ল এই যে 50% টেৰিফ ইণ্ডিয়াৰ ওপৰত লগাইছে তাৰ বাবে আমাৰ কি ক্ষতি হ'ব? ভাৰতৰ যদি সকলোতকৈ বেছি ক্ষতি হ'ব সেয়া হ'ল ভাৰতৰ টেক্সটাইল ইণ্ডাষ্ট্ৰী। প্ৰতি বছৰে ভাৰতে প্ৰায় $15 আৰব আমেৰিকালৈ এক্সপৰ্ট কৰে। এই টেৰিফৰ কাৰণে ভাৰতৰ বস্তু যদি আমেৰিকাত বিক্ৰী কম হয় তেনেহ'লে ভাৰতৰ যিবোৰ কোম্পানী আছে টেক্সটাইল ইণ্ডাষ্ট্ৰী সেইবোৰৰ লোকচান হোৱাটো একেবাৰে খাটাং, আৰু তাত কাম কৰা মানুহবোৰৰো চাকৰি যোৱাটো প্ৰায় নিশ্চিত। ইয়াৰ উপৰিও সোণ, ৰূপ, মেডিচিন এইবোৰো ভাৰতে বহুত পৰিমাণে আমেৰিকাক এক্সপৰ্ট কৰে। প্ৰতি বছৰে ভাৰতে প্ৰায় $12 আৰব মেডিচিন আৰু প্ৰায় $9 আৰব সোণ ৰূপৰ বস্তু এক্সপৰ্ট কৰে। আমেৰিকাৰ হোৱাইট হাউচত হোৱা এটা ইভেণ্টত যেতিয়া ট্ৰাম্পক সোধা হৈছিল যে আমেৰিকাইতো ৰাছিয়াৰ লগত বেপাৰ বাণিজ্য কৰে আৰু চাইনাৰ লগতো কৰে, তেনেহ'লে ভাৰতে ৰাছিয়াৰ পৰা তেল আনিলে তেওঁলোকৰ প্ৰব্লেমটো কি? ইয়াৰ উত্তৰত ট্ৰাম্পে কয় যে এতিয়াতো বেছি সময় হোৱাই নাই আৰু বহুত সময় বাকী আছে, ইয়াৰ পিছত মই আৰু কিমান টেক্স লগাওঁ সেয়া চাই থাকক। মই এতিয়া ভাৰতৰ ওপৰত ছেকেণ্ডাৰী চেংচনছো লগাব পাৰোঁ, মানে আমেৰিকাই ভাৰতক ধমকি দিবলৈ একেবাৰে এৰাই নাই। ইয়াৰ পিছতে ভাৰতৰ মিনিষ্ট্ৰী অফ এক্সটাৰ্নেল এফেয়াৰ্ছৰ ফালৰ পৰা প্ৰতিক্ৰিয়া আহে। ভাৰতৰ ফালৰ পৰা কোৱা হয় যে সকলো দেশে নিজৰ নেশ্যনেল ইণ্টাৰেষ্টৰ কাৰণে এনেকুৱা ট্ৰেড কৰেই, বাট ভাৰতৰ লগত এনেকুৱা ব্যৱহাৰ কৰাটো অতি দুৰ্ভাগ্যজনক। 2024-25 চনৰ ভিতৰত ভাৰত আৰু ৰাছিয়াৰ ট্ৰেড আছিল প্ৰায় $68 বিলিয়ন। ইয়াৰ ভিতৰত বেছিভাগ ক্ৰুড অইল, কয়লা ইত্যাদি আছিল। এতিয়া আমেৰিকাৰ চিন্তা হ'ল যে 2021 পৰা 2025 চনৰ ভিতৰত ভাৰত আৰু ৰাছিয়াৰ ট্ৰেড প্ৰায় 10 গুণ বৃদ্ধি পাইছে। এফালে আমেৰিকাই নিজে ৰাছিয়াৰ লগত ট্ৰেড কৰে, বাট ভাৰতে কৰিলে তেওঁলোকৰ প্ৰব্লেম। 2024 চনত প্ৰায় $5.2 বিলিয়ন গুডছ এণ্ড ছাৰ্ভিচ এক্সপৰ্ট কৰিছিল আমেৰিকাই ৰাছিয়াৰ পৰা। এতিয়া মেইন কথাটো হ'ল কি আমেৰিকাই ভাৰতৰ লগত এনেকুৱা কিয় কৰি আছে? আমেৰিকা আৰু ভাৰত বহুদিন আগৰ পৰাইতো ভাল ট্ৰেডিং পাৰ্টনাৰ আছিল। ইয়াৰ মেইন কাৰণটো হৈছে যে ট্ৰাম্পে ভাৰতক ব্লেকমেইল কৰিব পাৰে। ভাৰত আমেৰিকাৰ লাৰ্জেষ্ট ট্ৰেড পাৰ্টনাৰ, আৰু আনফালে ছেকেণ্ড লাৰ্জেষ্ট ট্ৰেডিং পাৰ্টনাৰ হ'ল ভাৰতৰ চাইনা। সেইকাৰণে আমেৰিকাই জানে যে ভাৰতৰ ইকনমি ডাইভাৰ্চিফাই নহয়, কেৱল কেইখনমান দেশৰ ওপৰত ডিপেণ্ড কৰে, আৰু সেইকাৰণে আমেৰিকাই ফাইদা উঠাই আছে। ট্ৰাম্পে ভাৰতৰ ওপৰত টেৰিফ লগাইছে ৰাছিয়াৰ পৰা ক্ৰুড অইল ইম্পৰ্ট কৰাৰ কাৰণে, কিন্তু চাইনাইতো ইম্পৰ্ট কৰে। চাইনাইতো ভাৰততকৈ আৰু বেছি ইম্পৰ্ট কৰে, তেনেহ'লে চাইনাৰ ওপৰত লগোৱা নাই কিয়? আগতে চাইনাৰ ওপৰত যি 140% টেৰিফ লগাইছিল এতিয়া সেয়া কমাই মাত্ৰ 30%হে আছেগৈ। যেতিয়া চাইনাই ক'লে যে ৰেয়াৰ আৰ্থ মেটেৰিয়েল, ছেমিকণ্ডাক্টৰ এইবোৰ আমি আমেৰিকাক এক্সপৰ্ট নকৰোঁ, তেতিয়া আমেৰিকা আকৌ নিজৰ জেগাত আহি গ'ল। এতিয়া ভাৰতেও হয়তো এনেকুৱা ষ্টেপ ল'ব পাৰে, কাৰণ ভাৰতে জেনেৰিক মেডিচিন, ছেমিকণ্ডাক্টৰ, ইলেক্ট্ৰনিক সামগ্ৰী এইবোৰ আমেৰিকাক এক্সপৰ্ট কৰে, আৰু ভাৰতে ইচ্ছা কৰিলে এইবোৰৰ এক্সপৰ্ট বন্ধ কৰি দিব পাৰে। আমেৰিকাই ভাৰতক নিজ দেখুৱাবলৈ ভাৰতৰ ইকনমিক ডেড ইকনমি বুলি কৈছে, আৰু ভাৰতক দেখুৱাই পাকিস্তানৰ লগত ডিল কৰি আছে, আৰু ভাৰতৰ তুলনাত পাকিস্তানৰ ওপৰত কম টেৰিফ লগাইছে, আৰু ট্ৰাম্পে পাকিস্তানক অইল এণ্ড গেছ এক্সপ্ল'ৰেশ্যন কৰাত সহায় কৰিব বুলিও কৈছে।
ভাৰতৰ ফৰেন পলিচি হ'ল ভাৰত সদায় নিউট্ৰেল থকা, সকলো দেশৰ লগত ভালে থকা। বাট এই নিউট্ৰেল থকাৰ চক্ৰত ভাৰতে এখন এখনকৈ নিজৰ বন্ধু দেশবোৰক হেৰুৱাই আছে। কাৰণ বেলেগৰ কিবা হ'লে ভাৰতে কাৰো পক্ষত থিয় নিদিয়ে। না ৰাছিয়া না ইৰাণ ভাৰতৰ পক্ষত এতিয়া থিয় দিয়া, ভাৰতৰ পক্ষত মাত মতা কোনো নাই। ভাৰতৰ পেহেলগ্ৰামত যেতিয়া পাকিস্তান সন্ত্ৰাসবাদীৰ দ্বাৰা আক্ৰমণ হৈছিল আৰু তাৰ প্ৰত্যাক্ৰমণত ভাৰতে যেতিয়া পাকিস্তানৰ ওপৰত হামলা কৰিছিল আৰু তেতিয়াও ভাৰতৰ পক্ষত ষ্টেণ্ড দিয়া এখনো দেশ নাছিল। কোনো এখন দেশে ওলাই আহি এইটো কোৱা নাছিল যে হয় ভাৰতে ঠিকেই কৰিছে। ফেমাছ ইউটিউবাৰ ধ্ৰুৱ ৰাঠিয়ে ভাৰতৰ এই ফৰেন পলিচিৰ ওপৰত এটা ধুনীয়া ভিডিঅ' দাঙি ধৰিছে। তাৰে কেইটামান ক্লিপ আপোনালোকলৈ আগবঢ়ালো। 82 फॉरेन ट्रिप्स 75 से ज्यादा देशों के दौरे किए, हजारों करोड़ रुपए टैक्स पेयर का खर्च हुआ। मीटिंग कीजिए, नारियल पानी पीजिए, झप्पी लीजिए, लेकिन सवाल ये कि इस सब का रिजल्ट क्या निकला। बांग्लादेश, चाइना, नेपाल, भूटान, टर्की, मालदीव्स सभी देशों के साथ रिश्ते खराब हो गए। डोनाल्ड ट्रंप के लिए तो पॉलिटिकल कैंपेन तक कर डाली। नतीजा क्या निकला? आज डोनाल्ड ट्रंप पाकिस्तान के आर्मी चीफ को व्हाइट हाउस में स्पेशली इनवाइट कर रहे हैं। क्या तमाचा मारा है जयशंकर ने, क्या करारा जवाब दिया। वो देखो कितने स्टाइल में काले चश्मे पहन लिए, धिच्चिक धिच्चिक साउंड इफेक्ट्स आएंगे और हो गई बस। यही फॉरेन पॉलिसी है देश की।